মানুহৰূপী প্ৰাণীক কষ্ট দিয়াটো বাদেই কোনো পশু পক্ষী জীৱ জন্তুক কষ্ট দিলেও তুমি শাস্তিৰ পৰা সাৰি যাব নোৱাৰা। তোমাৰ কৰ্মই তোমাক দণ্ড দিয়াৰ কৌশল ৰচনা কৰিব। তুমি তাৰ পৰিণাম নিজে দেখা পাবা। আনক দুখ কষ্ট দিয়াজন, আনক বিশ্বাসঘাত কৰাজন কোনোদিন কোনো কালে সুখী হ'ব নোৱাৰে। তাৰ বিনাশ, তাৰ দুৰ্গতি তাৰ কৰ্ম স্বভাৱ আৰু ব্যৱহাৰতে লুকাই থাকে। চাবা, তাৰ দণ্ডৰ সময় পলম হলেও এদিন সি ভুগিবই লাগিব। আচৰণ ভুল, খাদ্য ভুল, তাৰ কি মন শুদ্ধ থাকিব, বিচাৰ শুদ্ধ থাকিব? অসম্ভৱ। এবাৰ বেয়া সংস্কাৰে জীৱনত প্ৰভাৱ পেলালে সেই অভ্যাসটো এৰা কঠিন। আৰু সেই বেয়া অভ্যাসে তাক কুকৰ্মত লিপ্ত কৰাই দুৰ্দশাগ্ৰস্ত কৰিবই। কোনো ভাগ্যৱানজনহে বাচিব এই দুৰ্দশাৰ পৰা। সেইটো কেৱল ভগৱানৰ কৃপা হলেহে সম্ভৱ। যিজনে আনৰ অমংগল কৰাটো বাদেই যদি ভাবেও বা চিন্তনো কৰে আনৰ অমংগলৰ কাৰণে, আনৰ অমংগল হয় নহয় তাৰ কোনো ঠিক নাই। কিন্তু নিজৰে যে অমংগল আৰম্ভ হৈ যাব এইটো খাটাং। যদি মানুহ হৈ ভাল গুণবোৰেই নাথাকে তেন্তে মানুহৰ জন্মলৈ কোনটো ভাল লাভ হ'ল? পশুৱেও খায়, পশুৱেও টোপনি যায়, পশুৱেও মৈথুন ধৰ্ম পালন কৰি এগাল এগাল পোৱালি জন্ম দিয়ে। কিন্তু মানুহৰ জন্মলৈ পশুৰ দৰে ক্ৰিয়া কৰাখিনিয়ে জানো পৰ্যাপ্ত? কি তুমি সিমানৰে নেকি? কি মানে এই সংসাৰত এইটোৱে কাম ৰল নেকি যে খা শু আৰু মজমস্তি কৰ? আমি মানুহৰ আগত জ্ঞানী বিজ্ঞানী হলেও ভগৱানৰ আগত চাগে সদায় পশুৱে। দুৰ্লভ মনুষ্য জন্ম লোভিয়া পশুৰ যোগ্য। যেতিয়ালৈকে দয়া দৈন্য আনক উপকাৰ কৰাৰ ভাৱ প্ৰকট নহয়, যেতিয়ালৈকে মানুহকে আদি কৰি সৃষ্টিৰ সকলো জীৱৰ মাজত কৃষ্ণক দৰ্শন নহয়, তেতিয়ালৈকে তোমাৰ শান্তি আৰু কল্যাণৰ সম্ভৱ নহয়। মনুষ্য জন্মটো তেতিয়াহে ধন্য হয়, তেতিয়াহে সুখী হয় যেতিয়া কৃষ্ণক বিশ্বাস ৰাখি কৃষ্ণৰ নাম লৈ সত্য আৰু ধৰ্মত থাকি কাৰোবাক সুখ দিয়াৰ কাৰণে কিছু কৰা, কৰ্তব্যপৰায়ণ হয়। তেতিয়াহে দুৰ্লভ মনুষ্য জন্ম লোৱাৰ লাভ থাকিব। নহলে এনেই গল আৰু এনেকৈয়ে সকলোৰে জীৱন এনেই গৈ আছে। নিজৰ নিজৰ মংগলৰ চিন্তন নিজে কৰিব লাগে। আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই নাহিকে আৱৰা দুজা। গতিকে এই কলিত একমাত্ৰ হৰিৰ নাম কীৰ্তন কৰা, ইয়াৰ বাহিৰে আৰু দ্বিতীয় মাৰ্গ একো নাই, দ্বিতীয় কৰিব লগাও একো নাই। একমাত্ৰ কৃষ্ণ নাম, একমাত্ৰ কৃষ্ণ নামৰ কীৰ্তন, হৰি নামৰ ৰাম নামৰ কীৰ্তন। ভজ মন ৰাম নাম, ৰাম নামে কৰিব পাৰে জীৱন উদ্ধাৰ। ভজ মন ৰাম কৃষ্ণ নামে সে কৰিব পাৰে জগত উদ্ধাৰ। ভজ মন ৰাম কৃষ্ণ নামে সে কৰিব পাৰে জগত উদ্ধাৰ। জগত উদ্ধাৰৰ লগতে নিজকো উদ্ধাৰ কৰে এই নামে। নামে কাক উদ্ধাৰ কৰা নাই আজিলৈকে? পাপী তাপী মহাপাপী দুৰাচাৰী বেভিচাৰী সমস্তকে কল্যাণ কৰিছে।